নমস্কাৰ আন্দোলনস্তৰীয় অসমৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাম আমাৰ অসমৰ ভিতৰত থকা 10খন এনেকুৱা স্থানৰ বিষয়ে বা ঠাইৰ বিষয়ে যিকেইখন ঠাই আপোনালোকে চাব লাগে। অসমৰ ভিতৰত এইকেইখন ঠাইলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ পৰ্যটকৰ আগমন হৈ আহিছে। যদি প্ৰথমবাৰ কাৰণে আমাৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ নাপাহৰিব। আমাৰ অসমৰ ভিতৰত এখন অন্যতম প্ৰধান চাবলগীয়া ঠাই বা পৰ্যটনৰ কেন্দ্ৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আপোনালোক সকলোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে জানে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নাম আপোনালোকে শুনিছে। এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবৰ কাৰণে প্ৰত্যেক বছৰে ভাৰতবৰ্ষই নহয় বিশ্বৰ বিভিন্ন দেশৰ পৰা পৰ্যটকসকলৰ আগমন ঘটে। কিয় জানেনে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰতে এখন অতি ধুনীয়া ৰাষ্ট্ৰীয় উদ্যান। এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে আপোনালোকে জানে যে পৃথিৱীৰ ভিতৰত একমাত্ৰ এশিঙীয়া গড় ইয়াতে পোৱা যায় আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি প্ৰাকৃতিক দৃশ্য সেই দৃশ্য পৃথিৱীৰ আন কোনো ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে তুলনা নহয়। এই কথা আমি কোৱা নাই, এই কথা বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰা পৃথিৱীৰ বিভিন্ন ভ্ৰমণকাৰীসকলে উল্লেখ কৰি গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা, অগৰাতলি, বুঢ়া পাহাৰ, বাগৰি নামৰ 4টা ৰেঞ্জ আছে আৰু নতুনকৈ বিশ্বনাথ ৰেঞ্জ নামৰ আনটা ৰেঞ্জ সংযোজন কৰা হৈছে। এই গোটেইকেইটা ৰেঞ্জে সাংঘাতিক ধৰণৰ ধুনীয়া। অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আপুনি যদি চাব বিচাৰে তেতিয়াহ'লে নিশ্চিতভাৱে অক্টোবৰ মাহৰ পৰা মে' মাহৰ ভিতৰত আপোনালোকে তালৈ যাব লাগিব। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আপোনালোকে চাবলৈ হ'লে বহুত বেছি খৰচা আপোনালোকে কৰিব নালাগে। অতি ন্যূনতম খৰচত আপোনালোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাব পাৰে। যদি আপুনি অসমৰ বিভিন্ন জিলাৰ হয়, যিকোনো অঞ্চলৰ হয়, আপুনি নিশ্চিতভাৱে এবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ যাওক। আমাৰ ৰাজ্যখনৰ চাবলগীয়া আন এক গুৰুত্বপূৰ্ণ স্থান তথা পৰ্যটনৰ কেন্দ্ৰ হৈছে কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। আপুনি কামাখ্যা মন্দিৰলৈ আহিলে গুৱাহাটী মহানগৰখনৰ এনেকুৱা কিছু ধুনীয়া দৃশ্য দেখিবলৈ পাব যিটো সাধাৰণতে আমি গুৱাহাটী মহানগৰত থাকিলে দেখা নাপাওঁ। কামাখ্যা মন্দিৰৰ ওপৰত আছে বগলামুখী মন্দিৰ আৰু এই বগলামুখী মন্দিৰলৈ যদি আপুনি যায় নিশ্চিতভাৱে নীলাচল পাহাৰৰ ওপৰৰ পৰা গুৱাহাটী মহানগৰ তথা ব্ৰহ্মপুত্ৰ নদীৰ এনে কিছু দৃশ্য দেখিব যিসমূহ আমি দেখিবলৈ কেতিয়াও নাপাওঁ। গুৱাহাটীৰ যি নতুন দলং হ'ল উমানন্দ মন্দিৰ, গুৱাহাটীৰ ৰূপৱে, ফাঁচী বজাৰ, গুৱাহাটীৰ যিসমূহ আৰু বিভিন্ন অঞ্চল ওচৰে পাজৰে আছে সকলোবিলাক আপোনালোকে দেখিবলৈ পাব যদি আপোনালোক কামাখ্যা মন্দিৰ বা বগলামুখী মন্দিৰলৈ আপোনালোক আহে। গতিকে নিশ্চিতভাৱে আপোনালোকে বছৰৰ যিকোনো দিনতে কামাখ্যা মন্দিৰলৈ আহিব পাৰে আৰু গুৱাহাটী মহানগৰলৈ আহিলে আপোনালোকে কামাখ্যা মন্দিৰলৈ আহক বা বগলামুখী মন্দিৰলৈ আহক আৰু মন্দিৰৰ ওপৰৰ পৰা দেখিব গুৱাহাটী মহানগৰীৰ ধুনীয়া দৃশ্য। আমাৰ অসমৰ ভিতৰত চাবলগীয়া আন এক অতি গুৰুত্বপূৰ্ণ তথা ধুনীয়া স্থান হৈছে হাফলং। ডিমা হাছাও জিলাত অৱস্থিত হাফলং হৈছে অসমৰ একমাত্ৰ হিল ষ্টেচন অথবা পাহাৰীয়া ষ্টেচন। এই হাফলঙক অসমৰ স্কটলেণ্ড বুলিও অভিহিত কৰা হয়। হাফলঙৰ যি প্ৰাকৃতিক দৃশ্য আছে সেয়া আমাৰ অসমৰ আন কোনো স্থানৰ লগতে তুলনা নহয়। সেইকাৰণে আজিকালি সময়ছোৱাত হাফলঙলৈ বহু বেছি পৰ্যটকৰ আগমন হোৱা দেখিবলৈ পোৱা গৈছে। হাফলঙৰ যি প্ৰাকৃতিক সৌন্দৰ্য, যি ইয়াৰ ধুনীয়া দৃশ্য, সেই দৃশ্য চাবৰ কাৰণে অসমেই নহয় অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰাও হাজাৰ হাজাৰ পৰ্যটকৰ আগমন হোৱা দেখিবলৈ পোৱা গৈছে। নিশ্চিতভাৱে আপোনালোক যদি অসমৰে হয় আপোনালোকে হাফলঙলৈ আহক আৰু হাফলঙত থাকি আপোনালোকে উপভোগ কৰক প্ৰকৃতিৰ যি বিনন্দীয়া দৃশ্য আছে সেই বিনন্দীয়া দৃশ্য। আনহাতে আপোনালোকে যদি হাফলঙলৈ আহে বা হাফলং চাবলৈ যায় নিশ্চিতভাৱে আপোনালোকে পানীমূৰ জলপ্ৰপাতো আপোনালোকে চাব পাৰে। গুৱাহাটীৰ পৰা 140 কিলোমিটাৰমান দূৰত্বত অৱস্থিত পানীমূৰ জলপ্ৰপাত হৈছে আমাৰ অসমৰ চাবলগীয়া আন এক পৰ্যটনৰ কেন্দ্ৰ। এই পানীমূৰ জলপ্ৰপাতক অসমৰ নাইগ্ৰা জলপ্ৰপাত বুলি তুলনা কৰা হৈছে। নাইগ্ৰা জলপ্ৰপাত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ সীমাত পৃথিৱীৰ এক অতি ধুনীয়া জলপ্ৰপাত আৰু পানীমূৰক সেই জলপ্ৰপাতৰ লগত তুলনা কৰা হৈছে। আপোনালোকে যিকোনো সময়তে পানীমূৰ জলপ্ৰপাতলৈ আহিব পাৰে আৰু ইয়াৰ যি ধুনীয়া দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰে আৰু পানীমূৰ জলপ্ৰপাতৰ ওচৰে পাজৰে থকাৰ খুব সুন্দৰ ব্যৱস্থা আছে। গতিকে গুৱাহাটী মহানগৰীলৈ আপোনালোক যদি আহে বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকে পানীমূৰ জলপ্ৰপাতলৈ আহিব পাৰে। আমাৰ অসমৰ চাবলগীয়া আন এক গুৰুত্বপূৰ্ণ স্থান হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আপুৰুগীয়া বনৰীয়া ঘোঁৰা দেখিবলৈ পোৱা যায়।
বিভিন্ন চৰাই আপোনালোকে এই ৰাষ্ট্ৰীয় উদ্যানখনত দেখিবলৈ পাব গতিকে আপোনালোকে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ আহিব পাৰে অৱশ্যে বাৰিষা কালত এই ৰাষ্ট্ৰীয় উদ্যানখন আপোনালোকে চাব নোৱাৰে কিন্তু আপোনালোকে বাৰিষা কাল যোৱাৰ পিছত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ নিশ্চিতভাৱে যাব পাৰে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ হ'লে আপোনালোকে যাব লাগিব ডিব্ৰুগড় অথবা তিনিচুকীয়া জিলালৈ আৰু তাৰ পৰা আপোনালোকে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ যাব পাৰে আৰু অসমৰ ভিতৰতে এখন অন্যতম ধুনীয়া ৰাষ্ট্ৰীয় উদ্যান হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত এই ৰাষ্ট্ৰীয় উদ্যানখনত বহুতো ঘোঁৰা এৰি দিয়া হৈছিলে আৰু এই ঘোঁৰাবিলাকে পৰৱৰ্তী সময়ছোৱাত বনৰীয়া ঘোঁৰা হিচাপে ৰাষ্ট্ৰীয় উদ্যানখনলৈ হাজাৰ হাজাৰ পৰ্যটকক আকৰ্ষণ কৰি থকা দেখিবলৈ পোৱা গৈছে আমাৰ অসমৰ চাবলগীয়া আন এক গুৰুত্বপূৰ্ণ পৰ্যটনৰ কেন্দ্ৰ হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান কেৱল এখন ৰাষ্ট্ৰীয় উদ্যানে নহয় ই হৈছে এখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আপুনি গোল্ডেন লেংগুৰ যদি চাব বিচাৰে আপুনি যদি বাঘ চাব বিচাৰে তেতিয়াহ'লে নিশ্চিতভাৱে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আপোনালোক যাব পাৰে আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ উপৰিও এই ৰাষ্ট্ৰীয় উদ্যানখনৰ যি প্ৰাকৃতিক দৃশ্য আছে সেই প্ৰাকৃতিক দৃশ্য অতি ধুনীয়া মানাহ ৰাষ্ট্ৰীয় উদ্যান চাবৰ কাৰণে আপোনালোকে যাওক আৰু অসমৰ সকলো জিলাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যাবৰ কাৰণে খুব সুন্দৰ যাতায়াতৰ ব্যৱস্থা আছে আমাৰ অসমৰ চাবলগীয়া আন এক গুৰুত্বপূৰ্ণ স্থান হৈছে শিৱসাগৰ জিলাৰ বিভিন্ন ঐতিহাসিক স্থানসমূহ আপোনালোকে নিশ্চিতভাৱে নাম শুনিছে তলাতল ঘৰ ৰংঘৰ কাৰেংঘৰ শিৱদৌল জয়দৌল শিৱসাগৰ পুখুৰী জয়সাগৰ পুখুৰীৰ লগতে আন বিভিন্ন ঐতিহাসিক স্থানসমূহৰ এই ঐতিহাসিক স্থানসমূহ শিৱসাগৰ জিলাত অৱস্থিত গতিকে আপোনালোকে নিশ্চিতভাৱে শিৱসাগৰ জিলালৈ এদিন আহক আৰু শিৱসাগৰ জিলাত থাকি লওক আৰু আপোনালোকে শিৱসাগৰ জিলাত থকা এই ঐতিহাসিক স্থানসমূহ আপোনালোকে চাওক আৰু উপলব্ধি কৰিব পাৰিব আজিৰ পৰা 300-400 বছৰ আগতেই কিদৰে আহোম ৰজাসকলে এই ঐতিহাসিক সমলসমূহ তেওঁলোকে নিৰ্মাণ কৰিছিলে যিটো আমি এতিয়াও কল্পনা কৰিব নোৱাৰোঁ যে কিদৰে জয়সাগৰ পুখুৰী সেই সময়তে খন্দুৱা হৈছিলে জয়দৌল নিৰ্মাণ কৰা হৈছিলে শিৱদৌল নিৰ্মাণ কৰা হৈছিলে তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিলে আহোমসকলৰ যি ইঞ্জিনিয়াৰিং ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰ দেখি আপোনালোক আচৰিত হ'ব নিশ্চিতভাৱে আপোনালোকৰ বহুতে শিৱসাগৰ জিলাৰ এই ঐতিহাসিক স্থানসমূহ চাইছে যিসকলে যোৱা নাই আপোনালোকে নিশ্চিতভাৱে যাওক বছৰৰ যিকোনো সময়তে আপোনালোকে এই ঐতিহাসিক স্থানসমূহ চাব পাৰে আমাৰ ৰাজ্যখনৰ ভিতৰত চাবলগীয়া আন এক গুৰুত্বপূৰ্ণ স্থান হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ হৈছে একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক এমাজন অফ দ্য ইষ্ট বুলি কোৱা হয় অৰ্থাৎ পূবৰ আমাজন বুলি কোৱা হৈছে আমাজন হৈছে পৃথিৱীৰ অতি বৃহৎ এখন বৰ্ষাৰণ্য ৰেইন ফৰেষ্ট আমাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনে এই স্বীকৃতি লাভ কৰিছে গতিকে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ আহিলে আপোনালোকে দেখিব প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য প্ৰকৃতিৰ নৈসৰ্গিক যি দৃশ্য আছে সেয়া গতিকে আপোনালোকে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন চাবৰ কাৰণে আহক এক বিস্তৃত অঞ্চল যদি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন বিয়পি আছে ডিব্ৰুগড় অথবা তিনিচুকীয়া জিলালৈ আপোনালোকে যদি যায় নিশ্চিতভাৱে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ আপোনালোকে নাপাহৰিব আমাৰ অসমৰ ভিতৰত চাবলগীয়া আন এক গুৰুত্বপূৰ্ণ স্থান কি জানেনে এই গুৰুত্বপূৰ্ণ স্থান হৈছে গুৱাহাটী মহানগৰ যদি আমি আপোনালোকক ইতিমধ্যে কামাখ্যা মন্দিৰৰ কথা ক'লোঁ কিন্তু গুৱাহাটী মহানগৰখনত এনে কিছু স্থান আছে যিসমূহ আপোনালোকে নিশ্চিতভাৱে চাব পাৰে বা আপোনালোকে চাবলৈ যাব পাৰে সেইসমূহৰ ভিতৰত আছে বশিষ্ঠাশ্ৰম বা বশিষ্ঠ মন্দিৰ নৱগ্ৰহ মন্দিৰ উমানন্দ মন্দিৰ উগ্ৰতাৰা দেৱালয় আদিৰ নিচিনা কেতবোৰ ঐতিহাসিক স্থান গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তত এই মন্দিৰসমূহ সিঁচৰিত হৈ আছে কেইবাজনো আহোম ৰজাই এই মঠ মন্দিৰসমূহ নিৰ্মাণ কৰিছিলে আৰু বিগত 3-4 শতিকা জুৰি এই মঠ মন্দিৰসমূহে গুৱাহাটী মহানগৰখনক পৰ্যটনৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ পৰিণত কৰিছে গুৱাহাটী মহানগৰলৈ আপোনালোক যেতিয়া যায় নিশ্চিতভাৱে নৱগ্ৰহ মন্দিৰলৈ যাওক ৰাজেশ্বৰ সিংহৰ দিনত এই মন্দিৰ নিৰ্মাণ কৰা হৈছিলে বশিষ্ঠ মন্দিৰলৈ আপোনালোক যাওক বশিষ্ঠাশ্ৰমলৈ আপোনালোক যাওক নিশ্চিতভাৱে প্ৰকৃতিৰ লগতে মন্দিৰৰ সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব পাৰিব আপোনালোকে উমানন্দ মন্দিৰলৈ যাওক ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপেই হৈছে উমানন্দ মন্দিৰ এই উমানন্দ মন্দিৰ চাবলৈ হাজাৰ হাজাৰ পৰ্যটক আহি আছে আপোনালোকে এই উমানন্দ মন্দিৰ চাবলৈ গুৱাহাটীলৈ যাওক আমাৰ অসমৰ চাবলগীয়া আন এক গুৰুত্বপূৰ্ণ স্থান কি জানেনে সেয়া হৈছে বটদ্ৰৱা শেহতীয়াকৈ অসম চৰকাৰে বটদ্ৰৱাত বটদ্ৰৱা প্ৰকল্প নামেৰে এক আটকধুনীয়া তেওঁলোকে
স্থান নিৰ্মাণ কৰি উলিয়াইছে মহাপুৰুষ শংকৰদেৱৰ স্মৃতি জাউতি যুগীয়া কৰিবৰ কাৰণে এই স্থান নিৰ্মাণ কৰি উলিওৱা হৈছে নিশ্চিতভাৱে আপোনালোকে নগাঁও জিলালৈ যদি যায় বা আপোনালোকে যদি চাব বিচাৰে বটদ্ৰৱা এই প্ৰকল্প আপোনালোকে নগাঁও জিলালৈ যাওক ইতিমধ্যে অসম তথা দেশৰ বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ মানুহে এই বটদ্ৰৱাত থকা শ্ৰীমন্ত শংকৰদেৱৰ যি জন্মস্থান আছে যি বটদ্ৰৱা প্ৰকল্প আছে সেয়া চাবৰ কাৰণে আহিছে গতিকে আপোনালোকেও নগাঁৱলৈ গ'লে এই বটদ্ৰৱা প্ৰকল্প আপোনালোকে চাব পাৰে ইয়াৰোপৰি আমাৰ অসমৰ বিভিন্ন অঞ্চলত অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা কিছুমান স্থান আছে যিসমূহ চাবৰ কাৰণে পৰ্যটকৰ আগমন হৈ আছে ইয়াৰ ভিতৰত আমি ক'ব পাৰোঁ কোকৰাঝাৰ জিলাত অৱস্থিত সৰলপাৰা নামৰ যি স্থান আছে সেই সৰলপাৰা স্থানলৈ হাজাৰ হাজাৰ পৰ্যটকৰ এতিয়া আগমন হৈছে ভাৰত ভূটান সীমান্তত অৱস্থিত বগামাটি হৈছে পৰ্যটনৰ আন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু অসম অৰুণাচল প্ৰদেশ সীমান্তত অৱস্থিত ভালুকপুং হৈছে পৰ্যটনৰ আন এক আকৰ্ষণীয় কেন্দ্ৰবিন্দু তদুপৰি আমাৰ অসমৰ প্ৰত্যেকখন জিলাতে এনে কিছু স্থান আছে যিসমূহ চাবলৈ আপোনালোক যাব পাৰে আৰু আপোনালোকৰ যদি ওচৰে পাজৰে তেনেকুৱা কিছু স্থান আছে যিসমূহ আপোনালোকে ভাবে চাবলৈ আহিব পাৰে আপোনালোকে কমেণ্টত জনাব আমি এই বিষয়ে পৰৱৰ্তী সময়ত ভিডিঅ' বনাম যদি আপোনালোকে আমাক কমেণ্টত জনাই যে আপোনালোকৰ ওচৰত এনেকুৱা চাবলগীয়া কি স্থান আছে আপোনালোকে আমাক জনাওক আপোনালোকে কোন জিলাৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে আমাক জনাওক আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা এই স্থানসমূহ চাওক আৰু দেখিব আমাৰ অসমখন কিমান চহকী আমাৰ অসমত চাবলগীয়া কিমান স্থান আছে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ ভিডিঅ'সমূহ চাই থাকিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ